guys, আজি হল day 3 আৰু আজি আমি এক্সাৰসাইজ কৰিম shoulder muscle আৰু তাৰ লগত আমি এড কৰিম bicep muscle গতিকে আহক আৰম্ভ কৰো ভিডিওটো আমাৰ ফাৰ্স্ট এক্সাৰসাইজ টো হ'ব seated from shoulder presses আৰু এইটো এক্সাৰসাইজ আমি তিনটা সেট লগাম আৰু ৰিপিটিশন হ'ব 8 to 12 reps Second exercise to hobo amar alternate front arm raises. Eto exercise lagaute apnaloke weight to okoman komke lobo aru amar repetition hobo 12 to 15 repetition aru ami set marim 3ta. Apnalokor arm position shoulder or parallel loke anibo aru slowly apnaloke exercise to koribo jate apnalokor shoulder front muscle contract hoy. Next exercise to hobo dumbbell lateral raise এইটো তো আপোনালোকে ওয়েটটো অকমান কমকে ইউজ কৰিব আৰু দেখুৱাই দিয়া ধৰণে আপোনালোকে চাওক যে আপোনালোকে শোল্ডাৰ প্যাৰেললৈকে আনিব আমি এইটো এক্সাৰসাইজ তিনটা সেট কৰিম আৰু ৰিপিটিশন হ'ব 12 to 15 ৰিপিটিশন আপোনালোকে সাইড ভিউৰ পৰা চাওক বেক মাসলটো মই অলপ ফ্ৰণ্টৰ পিনে অকমান আগুৱাই দিছো তেনেকুৱা ধৰণে পজিশনটো আপোনালোকে এইটো এক্সাৰসাইজ কৰিব ইয়াৰ পিছৰ এক্সাৰসাইজ আমি বাইসেপৰ বাবে লগাম আৰু আমাৰ প্ৰথম এক্সাৰসাইজটো হ'ব বাৰবেল কাৰ্ল আমি তিনটা সেট লগাম আৰু ৰিপিটিশন হ'ব 8 to 12 ৰিপিটিশন আপোনালোকে চাওক মই এলবো পজিশনটো ফিক্স কৰি থৈছো আৰু আপোনালোকে এইটো এক্সাৰসাইজ কৰোতে স্লোলি যেনেকৈ ওপৰলৈ উঠাই লৈ যাব ঠিক তেনেকৈ স্লোলি তললৈ নমাই লৈ আনিব যাতে আপোনালোকৰ বাইসেপ মাসলত কন্ট্ৰাক্ট হয় আমাৰ বাইসেপৰ সেকেন্ড এক্সাৰসাইজটো হ'ব হ্যামাৰ কাৰ্ল আমি তিনটা সেট লগাম আৰু ৰিপিটিশন হ'ব আমাৰ 8 to 12 ৰিপিটিশন এইটো এক্সাৰসাইজত আমি আমাৰ বাইসেপ মাসলটো ডিফাইন এংগেলৰে আমি কন্ট্ৰাক্ট কৰিম যাতে আমাৰ বাইসেপ মাসলটো ফুলি ডেভেলপ হয় আমাৰ বাইসেপৰ লাষ্ট এক্সাৰসাইজটো হ'ব প্ৰেছাৰ কাৰ্ল আমি প্ৰেছাৰ বেঞ্চত এনেকৈ লগাম পজিশনটো আপোনালোকে চাই লওক এইটো এক্সাৰসাইজ আমি তিনটা সেট কৰিম আৰু ৰিপিটিশন হ'ব 12 to 15 ৰিপিটিশন